আপুনি জানেনে মিয়া মুছলমানে শতিকা জুৰি অসমৰ কৃষি আৰু সংস্কৃতিত কেনেকৈ অৰিহণা যোগাইছে তথাপিও কিয় তেওঁলোকৰ পৰিচয় আৰু নাগৰিকত্বৰ ওপৰত প্ৰশ্ন উঠে নমস্কাৰ মই মেহেৰুল আপোনালোক সকলোকে অসম টিউবলৈ স্বাগতম জনাইছো আজি আমি কথা পাতিম মিয়া সম্প্ৰদায়ৰ বিষয়ে যিসকল বাংলাভাষী মুছলমান আৰু পূৰ্ববংগ অৰ্থাৎ বৰ্তমান বাংলাদেশৰ ৰংপুৰ ৰাজশ্বাহী আৰু ময়মনসিং অঞ্চলৰ পৰা অহা লোকৰ বংশধৰ 2021 চনৰ হিচাপ মতে তেওঁলোকৰ জনসংখ্যা প্ৰায় 10 ৰ পৰা 12 নিযুত অসমৰ মুঠ জনসংখ্যাৰ 30 ৰ পৰা 35% এই সম্প্ৰদায়ে অসমৰ কৃষি অৰ্থনীতি আৰু সাংস্কৃতিক বৈচিত্ৰ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে তথাপিও তেওঁলোক নাগৰিকত্বৰ সংকট সামাজিক বৈষম্য আৰু ৰাজনৈতিক চাপৰ সন্মুখীন হৈছে তেওঁলোকৰ কাহিনী এটা সংগ্ৰামৰ পৰিচয়ৰ আৰু সাহসৰ কাহিনী বলক তেওঁলোকৰ কাহিনীটো আমি বুজিবলৈ চেষ্টা কৰোঁ মিয়া মুছলমানৰ কাহিনীৰ শিপা গভীৰভাৱে জড়িত হৈ আছে 19 শতিকাৰ শেষৰ ফালে আৰু 20 শতিকাৰ আৰম্ভণিতে যেতিয়া ব্ৰিটিছ উপনিৱেশিক শাসনে পূৰ্ববংগ অৰ্থাৎ বৰ্তমান বাংলাদেশৰ ৰাজশ্বাহী ৰংপুৰ আৰু ময়মনসিং অঞ্চলৰ পৰা বাংলাভাষী মুছলমান লোকসকলক অসমলৈ প্ৰব্ৰজনৰ কাৰণে উৎসাহিত কৰিছিল এই প্ৰব্ৰজনৰ প্ৰথমটো ঢৌ দেখা যায় 1901 চনৰ পৰা 1911 চনৰ ভিতৰত আৰু এই 1911 ৰ পৰা 1941 চনৰ ভিতৰত সৰ্বাধিক পৰ্যায়ত উপনীত হৈছিল গৱেষণাৰ মতে এই প্ৰব্ৰজনকাৰীৰ 85% আছিল দৰিদ্ৰ কৃষক যিসকলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পতিত মাটিত বিশেষকৈ চৰ অঞ্চলত বসতি স্থাপন কৰিছিল তেওঁলোকে ধান মৰাপাট আৰু শাক-পাচলিৰ দৰে ফচলৰ খেতি কৰি অসমৰ কৃষি অৰ্থনীতিৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ব্ৰিটিছ শাসনে এই প্ৰব্ৰজনক উৎসাহিত কৰিছিল কাৰণ তেওঁলোকে অসমৰ বিস্তীৰ্ণ পতিত মাটিক খেতিৰ বাবে উপযোগী কৰিব বিচাৰিছিল ইয়াৰ লগতে অল ইণ্ডিয়া মুছলিম লীগৰ নেতাসকলে এই প্ৰব্ৰজনক সমৰ্থন কৰিছিল কিয়নো তেওঁলোকে মুছলমান জনসংখ্যা বৃদ্ধিৰ জৰিয়তে ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিছিল স্থানীয় অসমীয়া মাটিৰ মালিকসকলে আৰু অসমীয়া মহাজনসকলে এই প্ৰব্ৰজনক লাভজনক বুলি গণ্য কৰিছিল তেওঁলোকে মাটি লিজত দি বা বিক্ৰী কৰি এই কৃষকসকলৰ শ্ৰমৰ সুবিধা লৈছিল উদাহৰণস্বৰূপে বৰপেটা ধুবুৰী আৰু গোৱালপাৰাৰ দৰে জিলাত এই কৃষকসকলে চৰৰ মাটি খেতিৰ বাবে উপযোগী কৰি অঞ্চলটোৰ অৰ্থনৈতিক উন্নতি সাধনত সহায় কৰিছিল 1947 চনৰ ভাৰত বিভাজনৰ ফলত পূৰ্ববংগ পাকিস্তানৰ অংশ হৈ পৰিল আৰু এই প্ৰব্ৰজন অবৈধ বুলি গণ্য কৰা হ'ল তাৰ পিছতো 1971 চনৰ বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত সংঘাতৰ পৰা পলাই অহা কিছু লোকে অসমত আশ্ৰয় লৈছিল এই প্ৰব্ৰজনকাৰীসকলে ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত যিবোৰ অস্থায়ী আৰু বানপানী প্ৰবণ সেই অঞ্চলসমূহত বসতি স্থাপন কৰিছিল তেওঁলোকে অসমীয়া ভাষা আৰু সংস্কৃতি গ্ৰহণ কৰিব আৰম্ভ কৰিলে আৰু নিজৰ সন্তানসকলক অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়াবলৈ পঠিয়াইছিল 1941 চনৰ লোকপিয়লত দেখা গৈছিল যে 56.7% মিয়া মুছলমানে অসমীয়া ভাষা কয় আৰু 1956 চনৰ ভিতৰত অসমীয়া সমাজৰ বুদ্ধিজীৱী আৰু অসম সাহিত্য সভাই এই মুছলমানসকলক অসমীয়া হিচাপে গ্ৰহণ কৰিছিল এই সাংস্কৃতিক আৰু ভাষিক সংমিশ্ৰণে তেওঁলোকক অসমৰ এক অবিচ্ছেদ্য অংশ হিচাপে প্ৰতিষ্ঠিত কৰিছিল যদিও পিছলৈ তেওঁলোকে পৰিচয়ৰ সংকটৰ সন্মুখীন হ'বলগীয়া হৈছিল মিয়া মুছলমানৰ বাবে নাগৰিকত্বৰ প্ৰশ্ন এটা জটিল আৰু হৃদয় বিদাৰক সংকট 2015 চনত আৰম্ভ হোৱা জাতীয় নাগৰিক পঞ্জীয়ন এনআৰচি প্ৰক্ৰিয়াৰ লক্ষ্য আছিল অসমত অবৈধ প্ৰব্ৰজনকাৰীক চিনাক্ত কৰা বিশেষকৈ 1971 চনৰ 24 মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা লোকসকলক চিনাক্ত কৰা এই প্ৰক্ৰিয়াৰ অধীনত প্ৰায় 19 লাখ লোকৰ নাম চূড়ান্ত তালিকাৰ পৰা বাদ পৰিছিল যাৰ মাজত বহুতো মিয়া মুছলমান আছিল
এই পৰিয়ালবোৰৰ বহুতেই পুৰুষানুক্ৰমে অসমত বসবাস কৰি আহিছে, কিন্তু প্ৰয়োজনীয় কাগজপত্ৰ যেনে জন্মৰ প্ৰমাণপত্ৰ, মাটিৰ দলিল বা পুৰণি ভোটাৰ তালিকাৰ অভাৱৰ বাবে তেওঁলোকৰ নাগৰিকত্ব প্ৰমাণ কৰাটো কঠিন হৈ পৰিছে। চৰাঞ্চলৰ বানপানীৰ প্ৰৱণতাৰ বাবে বহু পৰিয়ালৰ কাগজপত্ৰ নষ্ট হৈছে বা হেৰাই গৈছে, ফলত তেওঁলোকৰ সংকট আৰু জটিল হৈ পৰিছে। NRCৰ বাদ পৰা লোকসকলৰ বাবে ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলত নিজৰ নাগৰিকত্ব প্ৰমাণৰ বাবে আপিল কৰাৰ সুযোগ আছে, কিন্তু এই প্ৰক্ৰিয়া দীঘলীয়া, ব্যয়বহুল আৰু আৱেগিকভাৱে কষ্টদায়ক। যিসকলে নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰে তেওঁলোকক অসমৰ ডিটেনশ্যন কেম্পসমূহত ৰখা হৈছে। 2023 চনৰ হিচাপ মতে এই কেম্পসমূহত শ শ লোকক ৰখা হৈছে, য'ত মহিলা আৰু শিশুও আছে। 2019 চনৰ নাগৰিকত্ব সংশোধনী আইনৰ পিছত এই সংকট আৰু গভীৰ হৈ পৰিছে। এই আইনে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা 2014 চনৰ 31 ডিচেম্বৰৰ আগতে অহা অমুছলমান প্ৰব্ৰজনকাৰীসকলক নাগৰিকত্বৰ পথ প্ৰশস্ত কৰিছে, কিন্তু মুছলমানসকলৰ বাবে এই সুবিধা নাই। মিয়া মুছলমান সম্প্ৰদায়ৰ মাজত এই আইনক বৈষম্যমূলক বুলি গণ্য কৰা হৈছে, কিয়নো ই তেওঁলোকৰ নাগৰিকত্বৰ ওপৰত অতিৰিক্ত চাপৰ সৃষ্টি কৰিছে। এই পৰিস্থিতিয়ে সম্প্ৰদায়ৰ মাজত ভয়, অনিশ্চয়তা আৰু হতাশাৰ সৃষ্টি কৰিছে, আৰু বহুতে নিজৰ ভৱিষ্যতৰ বিষয়ে চিন্তিত হৈ পৰিছে। মিয়া মুছলমানসকলে সামাজিক আৰু ৰাজনৈতিকভাৱে বহুতো গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। 1983 চনৰ নেলীৰ গণহত্যা এটা ভয়ংকৰ ঘটনা, য'ত অসম আন্দোলনৰ সময়ত জাতিগত সংঘৰ্ষৰ ফলত হাজাৰ হাজাৰ মিয়া মুছলমানৰ মৃত্যু হৈছিল। আনুমানিক 2000ৰ পৰা 5000 লোকৰ মৃত্যুৱে সম্প্ৰদায়ৰ মাজত গভীৰ আঘাতৰ চিন সৃষ্টি কৰিছিল, আৰু ইয়াৰ প্ৰভাৱ আজিও তেওঁলোকৰ সন্মিলিত স্মৃতিত জীয়াই আছে। এই হিংসাৰ পিছত বহু পৰিয়ালে নিজৰ ঘৰ-বাৰী হেৰুৱাইছিল আৰু স্থানান্তৰিত হ'বলৈ বাধ্য হৈছিল। ৰাজনৈতিকভাৱে মিয়া মুছলমানক প্ৰায়ে অনুপ্ৰৱেশকাৰী বা বহিৰাগত হিচাপে অভিযোগ কৰা হয়, যদিও তেওঁলোকৰ বহু পৰিয়ালে পুৰুষানুক্ৰমে অসমত বসবাস কৰি আহিছে। বিজেপিৰ নেতা, বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানৰ বিৰুদ্ধে কঠোৰ মন্তব্য দি তেওঁলোকৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰচাৰ চলাই আহিছে। 2021 চনৰ ফেব্ৰুৱাৰীত তেওঁ কৈছিল যে তেওঁৰ দলৰ মিয়া মুছলমান ভোটৰ প্ৰয়োজন নাই, তেওঁলোকক মৌলবাদী বুলি অভিযোগ কৰি। 2024 চনৰ আগষ্টত তেওঁ দাবী কৰিছিল যে তেওঁ মিয়া মুছলমানক অসমৰ ওপৰত প্ৰভুত্ব কৰিবলৈ নিদিয়ে, আৰু তেওঁৰ দল এই সম্প্ৰদায়ৰ বিৰুদ্ধে পক্ষপাত ল'ব। এই বক্তব্যই সম্প্ৰদায়ৰ মাজত ভয় আৰু অবিশ্বাসৰ সৃষ্টি কৰিছে। মিয়া মুছলমানৰ সাংস্কৃতিক পৰিচয় তেওঁলোকৰ সংগ্ৰাম আৰু গৌৰৱৰ এক জীৱন্ত প্ৰকাশ। ভাৰত বিভাজনৰ পিছত তেওঁলোকে অসমীয়া ভাষাক নিজৰ মূল ভাষা হিচাপে গ্ৰহণ কৰিছে, যাৰ ফলত অসমীয়া অঞ্চলত বাংলা মাধ্যমৰ বিদ্যালয় নাই। 2016 চনৰ পৰা মিয়া কবিতা আন্দোলনে এই সম্প্ৰদায়ৰ পৰিচয়ক এক নতুন শক্তি প্ৰদান কৰিছে। এই আন্দোলনৰ আৰম্ভণি হৈছিল হাফিজ আহমেদৰ কবিতাৰ জৰিয়তে, য'ত তেওঁ মিয়া শব্দটোক, যিটো এসময়ত অপমানজনক আছিল, গৌৰৱৰ প্ৰতীক হিচাপে উপস্থাপন কৰিছিল। এই কবিতাবোৰে দৰিদ্ৰতা, শিক্ষাৰ অভাৱ, নাগৰিকত্বৰ সমস্যা আৰু সামাজিক বৈষম্যৰ দৰে বিষয়বোৰ দাঙি ধৰিছে। কিন্তু এই আন্দোলনে বিতৰ্কৰো সৃষ্টি কৰিছে। কিছুমানে এই কবিতাক অসমীয়া বিৰোধী বুলি সমালোচনা কৰিছে, যাৰ ফলত মিডিয়া আৰু আইনী অভিযোগৰ দৰে ঘটনা ঘটিছে। 2019 চনত কিছুমান কবিৰ বিৰুদ্ধে FIR দাখিল কৰা হৈছিল, যিয়ে তেওঁলোকৰ সৃষ্টিশীল স্বাধীনতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।
তথাপিও এই কবিতাবোৰে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। Scroll.in আৰু আল জাজিৰাৰ দৰে সংবাদ মাধ্যমে এই আন্দোলনৰ সাহস আৰু সাংস্কৃতিক গুৰুত্বৰ প্ৰশংসা কৰিছে। মিয়া কবিতাই কেৱল পৰিচয়ৰ প্ৰশ্নৰ উত্তৰ দিয়াই নহয়, সম্প্ৰদায়ৰ দুখ কষ্ট আৰু আশাক বিশ্বৰ আগত তুলি ধৰি তেওঁলোকৰ সংগ্ৰামৰ বিৰুদ্ধে এক শক্তিশালী প্ৰতিৰোধ গঢ়ি তুলিছে। মিয়া মুছলমানৰ বহু পৰিয়াল গভীৰ দৰিদ্ৰতাৰ মাজত জীৱন কটায় আৰু শিক্ষা, স্বাস্থ্যসেৱা আৰু চাকৰিৰ সুযোগৰ অভাৱে তেওঁলোকৰ জীৱনক আৰু কঠিন কৰি তুলিছে। 2021 চনৰ হিচাপত তেওঁলোকৰ জনসংখ্যা প্ৰায় 10ৰ পৰা 12 নিযুত, যিয়ে অসমৰ জনসংখ্যাৰ 30ৰ পৰা 35% গঠন কৰে। তেওঁলোকৰ জনসংখ্যা বৰপেটা, ধুবুৰী, গোৱালপাৰা, নগাঁও, কামৰূপ, হোজাই, দৰং, চিৰাং, কোকৰাঝাৰ, দক্ষিণ শালমাৰা, নলবাৰী, মৰিগাঁও, শোণিতপুৰ আৰু বঙাইগাঁৱৰ দৰে জিলাত কেন্দ্ৰীভূত। এই জনসংখ্যাৰ ঘনত্বৰ বাবে তেওঁলোক অসমৰ নিৰ্বাচনী ৰাজনীতিত এক গুৰুত্বপূৰ্ণ শক্তি, যদিও এই শক্তি প্ৰায়ে ৰাজনৈতিক বিতৰ্কৰ কাৰণ হৈ পৰিছে। চহৰ অঞ্চলত বাস কৰা বহু মিয়া মুছলমানৰ জীৱন বানপানীৰ প্ৰৱণতাৰ বাবে অত্যন্ত অনিশ্চিত। এই অঞ্চলসমূহত প্ৰায়ে পৰ্যাপ্ত বিদ্যালয়, স্বাস্থ্যকেন্দ্ৰ বা অৰ্থনৈতিক সুযোগৰ অভাৱ, যাৰ ফলত শিক্ষাৰ হাৰ বহুত কম। শেহতীয়া বছৰবোৰত উচ্ছেদ অভিযানে এই সম্প্ৰদায়ৰ জীৱনক আৰু অস্থিৰ কৰি তুলিছে। 2021 চনৰ ছেপ্টেম্বৰত দৰং জিলাৰ ধলপুৰত এক উচ্ছেদ অভিযানত প্ৰায় 2000 পৰিয়াল গৃহহীন হৈছিল আৰু এই অভিযানৰ সময়ত হিংসাত 2জনৰ মৃত্যু হৈছিল। 2025 চনৰ জুলাই মাহত ধুবুৰীত তাপবিদ্যুৎ প্ৰকল্পৰ বাবে প্ৰায় 10,000 মানুহ উচ্ছেদিত হৈছে, যাৰ বেছিভাগেই মিয়া মুছলমান। 2025 চনৰ জুন মাহত কিছু পৰিয়ালক বাংলাদেশ সীমান্তৰ ওচৰলৈ জোৰ জবৰদস্তি প্ৰেৰণ কৰিছিল। এই উচ্ছেদবোৰ প্ৰায়ে উন্নয়ন প্ৰকল্প যেনে তাপবিদ্যুৎ বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ নামত কৰা হয়, কিন্তু ইয়াৰ ফলত হাজাৰ হাজাৰ পৰিয়াল গৃহহীন হৈ পৰিছে। মিয়া মুছলমানৰ কাহিনী এটা জটিল আৰু সংগ্ৰামৰ কাহিনী, কিন্তু ইয়াত আছে আশা, সাহস আৰু পৰিচয়ৰ গৌৰৱৰ কথা। শতিকাজুৰি তেওঁলোকে অসমৰ কৃষি অৰ্থনীতি আৰু সাংস্কৃতিক বৈচিত্ৰ্যত অৰিহণা যোগাইছে। তথাপিও তেওঁলোকে নাগৰিকত্বৰ সংকট, সামাজিক বৈষম্য আৰু ৰাজনৈতিক বিভাজনৰ সন্মুখীন হৈছে। আমি আপোনালোকক এই বিষয়ে গভীৰ চিন্তা কৰিবলৈ অনুৰোধ কৰোঁ। এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। জয় আই অসম।